হেল্ল' ফ্ৰেণ্ডছ, এতিয়া আমি নৰ্থ লখিমপুৰ ট্ৰেইন ষ্টেচনত আছোঁ। এয়া আহি ৰাজধানী এক্সপ্ৰেছৰ কাৰণে ৱেইট কৰি আছোঁ। 12:10 মানে 12:10 AM মানে 12:10 আমাৰ ট্ৰেইন আছে। নিউ জলপাইগুৰি যাম আমি, সেইটো কাৰণে অলপ সোনকালে গুচি আহিলোঁ। যিহেতু ৰাতি আহিবলৈ অলপ অসুবিধা হয়, সেইটো কাৰণে অলপ সোনকালে আহিছোঁ। ইয়াৰ পৰিৱেশটো চাই আছোঁ, মানে মানুহবিলাক কেনেধৰণে ব্যস্ত হৈ আছে, যাব আহিব, সেয়াকৈ চাই এতিয়া সময় পাৰ কৰি আছোঁ। গতিকে চাই থাকিব আমাৰ ভিডিঅ'টো শেষলৈকে, কেনেদৰে আমি নিউ জলপাইগুৰিৰ পৰা ছিকিমলৈ যাম, তাত কেনেদৰে আমি ক'ত ক'ত ফুৰিম। ষ্টে টিউন। ৰেলেৰে গৈ থাকোঁতে সেউজীয়া দৃশ্যবিলাক চাই চাই গৈ আছোঁ। তাৰ মাজতে আমাক এয়া ব্ৰেকফাষ্ট দিছে ৰাজধানী এক্সপ্ৰেছত। মেৰি বিস্কুট, পাউডাৰ গাখীৰ দিছে, ধুনীয়াকৈ চাই থাক খাইছোঁ আমি। তাৰপিছত অলপ দেৰি পিছতে আমাক লাঞ্চৰ কাৰণে ইয়াত দিছে, জুচ দিছে আৰু ৰুটি দিছে, এনেকৈ কিবা কিবি, লগতে ব্ৰেড এইবিলাক দিছে। ধুনীয়াকৈ খাম এইবিলাক। গুড মৰ্ণিং। কালি আমি সন্ধিয়া গেংটক পালোঁহি। এতিয়া আমি নৰ্থ ছিকিমলৈ যাবলৈ ৰেডি হৈছোঁ। এতিয়া টেক্সি ষ্টেণ্ড, লাচিঙলৈ যোৱা টেক্সি ষ্টেণ্ডত আমি ৰৈ আছোঁ। এতিয়া ইয়াতে ব্ৰেকফাষ্ট কৰিবলৈ লৈছোঁ। এতিয়া গৰম গৰম আলু পৰঠা বনাইছে, ইয়াকে খাই পেলাই আমি এতিয়া যাবলৈ ওলাইছোঁ। মই এয়া খাই আছোঁ বাৰু, আধা খালোঁ। তাৰপিছত আমি দুপৰীয়া তাতে আমি য'ত ভাল ৰেষ্টুৰেণ্ট পাওঁ তাতে আমি লাঞ্চটো কৰিম। আপোনালোকেও চাই থাকিব, ব্লগটো ভাল লাগিব। আমি এতিয়া টেক্সি লৈ পেলাই গৈ আছোঁ লাচেঙৰ ফালে। এতিয়া সময় 11টা বাজিছে। অলপ সময় ৰ'ব লগা হ'ল, যিহেতু আমাক সময়টো 10টা বজা বুলি কৈছিলে, কিন্তু এতিয়া 11 বাজিলে। বতৰ বহুত ধুনীয়া। এতিয়া আমি গৈ আছোঁ মহিন্দ্ৰ গাড়ীত গৈ আছোঁ। বৰ ইয়াৰ পৰা চিনেৰিবিলাক আচলতে দেখি ভাল লাগিছে বাৰু। তথাপিও আমি দেখুৱাবলৈ যত্ন কৰিম আপোনালোকক, আৰু চাই থাকিব, ভাল লাগিব। খুব ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত সোমাবলৈ আমি গৈ আছোঁ। এতিয়া আমি গেংটকৰ পৰা ওলাইছোঁ লাচেঙৰ ফালে। চাৰিওফালে কেৱল পাহাৰ পাহাৰ। ছিকিমখন আচলতে পাহাৰৰ ৰাজ্য। সেউজীয়া পাহাৰ, শিল, তাতে ঘৰবিলাক, গাড়ীবিলাক, মানুহবিলাক চাই চাই গৈ আছোঁ। এয়া ৱেলকাম টু নৰ্থ ছিকিম। এয়া নৰ্থ ছিকিমলৈ আমাক স্বাগতম জনাইছে। এনেকৈ আমি গৈ থাকোঁতেনে এয়া খুব ধুনীয়া এটা পৰিৱেশ, গম্ভীৰ পাহাৰবিলাক, বতাহত তাতে গছবিলাক হালি জালি আছে, বৰ ভাল লাগিলে চাই। সঁচাকৈ ভগৱানৰ অনুপম সৃষ্টিয়ে বিনন্দীয়া পৃথিৱীখন। যিটো টুৰিজিম পেকেট আমি লৈছিলোঁ, সেইটোৰ পৰা আমাক ইয়াতে এখন SK খাণ্ডু নিয়াৰ পেট্ৰল পাম্প, নৰ্থ ছিকিম, তাতে আমাক লাঞ্চটো দিছে, দুপৰীয়া আহাৰটো। কিন্তু খাই আমাৰ ভালেই লাগিছে, ঘৰুৱা টাইপত দিছে, বিশেষ মছলা পাতিও দিয়া নাই, চিম্পুলকৈ দিছে, ভাজি, ভাত, দালি। আমি খালোঁ ইয়াতে। খাই এতিয়া আকৌ আমি পুনৰ লাচিঙৰ ফালে আমি যাত্ৰা কৰিম। বৰ্তমানলৈকে খুব ধুনীয়া এটা পৰিৱেশ লাগি আছে, কিন্তু ইয়াত আমি যিমান
ঠাণ্ডা হ'ব বুলি ভাবিছিলোঁ, এতিয়ালৈকে ইমান ঠাণ্ডা পোৱা নাই। জেকেট চেকেট পিন্ধি গৰমেই উঠি আছে, কিন্তু পিছলৈ যেতিয়া আমি পিক পইণ্ট পামগৈ তেতিয়া আমাৰ যথেষ্ট ঠাণ্ডা পৰিব বুলি ভাবিছোঁ। ধুনীয়া এটা ৱাটাৰফলত আমি আহিছোঁ। এইটো এয়া কোৱা মতে নাগা ৱাটাৰফল বুলি কৈছে। ভাল লাগিছে আৰু ইয়াত ইমান ধুনীয়া বতাহ এটা মাৰি আছে। সকলোৱে ইয়াতে ফটো তোলাত ব্যস্ত হৈ আছে, আমিও আহিছোঁ, ফটো চটো তুলিছোঁ। খুব ধুনীয়া ৱাটাৰফলটো। ইয়াত ভিডিঅ'ত যেনেকুৱা লাগিছে মানে লাইভত তাতকৈ বেছি ধুনীয়া লাগিব। ইয়াতে অলপ দেৰি ৰৈছোঁ, ৰৈ আমি লাচিং অভিমুখে গৈ আছোঁ। চাই থাকিব, বাই। এনেদৰে গৈ গৈ আমি লাচিং পামগৈ। এতিয়া এটা সুৰংগ পাইছোঁ, সুৰংগৰ মাজে মাজে গৈ আমাৰ গন্তব্যস্থান পামগৈ। তাতে থাকিম, আপোনালোকক দেখুৱাই থাকিম। এটা দিনৰ আজি অন্ত পৰিব, এটা যাত্ৰাৰ। এই যাত্ৰাৰ আপোনালোক লগ হৈ থাকিব। সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ। চাই থাকিব আমাৰ পৰৱৰ্তী ভিডিঅ'বোৰ, ছিকিম ডায়েৰী। থেংক ইউ।